বন্ধু-বান্ধৱসকল আজি বহুত এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে এডাল নিম গছৰ সৈতে। বন্ধু-বান্ধৱীসকল আজি এটা বহুত স্পেচিয়েল ডে হয়। আজি আপোনালোকক মই একদম বাবাৰ থানৰ পৰা দেখাইছোঁ। আজি এটা বহুত স্পেচিয়েল দিন। আজি মই প্ৰথমে বেছি দেৰি নকৰি মই আগে অলপ সেৱা কৰিলোঁ। তাৰপিছত আপোনালোকক মই কৈ আছোঁ আজি কিহৰ দিন। বন্ধু-বান্ধৱীসকল মই আগে সেৱা কৰিলোঁ, তাৰপিছত আপোনালোকক কৈ গৈছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাওক। বাবা বলে বাবা, আমাৰ ডাঙৰ বাবা, বাবা বলে বাবা, আমাৰ শিৱ বাবা, বলবো 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 বলবো। তো বন্ধু-বান্ধৱীসকল মই অলৰেডি পূজা কৰিলোঁ। পূজা কৰি আপোনালোকক মই লৈ গৈ আছোঁ মোৰ ভিডিঅ'টো সম্পূৰ্ণ দেখাবলৈ। আপোনালোকক ক'ম আজি মই এটা মেছেজৰ কাৰণে এই ভিডিঅ'টো বনালোঁ। কি মেছেজ আপোনালোকক মই কৈ আছোঁ, ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই যাওক। তো নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি বহুত এটা ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে এডাল নিম গছৰ সৈতে। এই নিম গছডাল মই আজি ৰুম। আপোনালোকক কিয় ৰুম মই সেইটো কথা ক'ম। আপোনালোকে ভিডিঅ'টো চাই যাওক আৰু আপোনালোকৰ অলপ মূল্যৱান সময়টো দি চাই যাওক। মই এটা আপোনালোকক মেছেজ দিব বিচাৰিছোঁ এই গছডালৰ যোগেদি। আপোনালোকে চাই যাওক। এই মন্দিৰটো দেখিছে, এই মন্দিৰটোৰ সন্মুখতে মই এডাল গছ ৰুম বুলি ভাবিছোঁ। মন্দিৰটোৰ সন্মুখতে এডাল গছ ৰুম বুলি ভাবিছোঁ। কিয় ৰুম আপোনালোকক ক'ম। আজি বহুত এটা ডাঙৰ দিন, মোৰ কাৰণে বহুত এটা স্পেচিয়েল দিন হয়। আৰু এই দিনটো কি উপলক্ষে মই গছডাল ৰুবলৈ বিচাৰিছোঁ আপোনালোকক ক'ম। আৰু কোনো তেনেকুৱা ডাঙৰ মানুহৰ আজি তেনেকুৱা চেলিব্ৰেটি নাই, সাধাৰণ এটা কিবা ডে আছে। মই আপোনালোকক কৈ আছোঁ মানে আজি মোৰ জন্মদিন, সেইকাৰণে মই এডাল গছ ৰুম বুলি ভাবিছোঁ। তো বন্ধু-বান্ধৱীসকল, মোক আজি এই দিনটোত আশীৰ্বাদ দি যাতে আৰু আগুৱাই নিয়ে মই তাৰে কামনা কৰিছোঁ আপোনালোকৰ ওচৰত। সেই বুলি ভাবি মই আজি আপোনালোকৰ এটা মেছেজ দিছোঁ যে এডাল গছপুলি ৰুৱক। আৰু এনেতে গছপুলিডাল ৰুই থাকোঁতেই ওচৰৰ বমাজনী আহি পানী দিলে, অলপ মোক উৎসাহ দিলে, মোৰ ভাল লাগিলে। তো বন্ধু-বান্ধৱীসকল, মই আপোনালোকক এটাই মেছেজ দিব বিচাৰোঁ যে যদি কাৰোবাৰ জন্মদিনত আপোনালোকে উপহাৰ দিব বিচাৰে তেনেহ'লে এডাল সাধাৰণ গছৰ পুলি উপহাৰ দিয়ক। সেই গছডাল এসময়ত ডাঙৰ হৈ বহু মানুহৰ উপকাৰ কৰিব। এই গছডাল ডাঙৰ হৈ বহু মানুহকে ছাঁ দিব। গৰমত এই গছৰ তলত আপোনালোকে ৰখি অলপ জিৰণি ল'ব পাৰিব। সেই বুলি মই আজি মোৰ জন্মদিনৰ দিনাখন এডাল গছৰ পুলি ৰুলোঁ। তো বন্ধু-বান্ধৱীসকল, মই আকৌ এবাৰ ক'বলৈ বিচাৰিছোঁ আপোনালোকৰ আগত, যদি আপোনালোকে কাৰোবাৰ জন্মদিনত উপহাৰ দিব বিচাৰে তেনেহ'লে এডাল গছৰ পুলি দিয়ক। কাৰণ সেই গছৰ পুলিডাল ডাঙৰ হৈ এসময়ত মানুহৰ উপকাৰ কৰিব। যোনজন ল'ৰাৰ জন্মদিনত আপোনালোকে সেই গছডাল দিব, সেই ল'ৰাজনে ডাঙৰ হৈ ক'ব যে মোৰ ইমানটো বয়সত এজন মানুহে মোক দিছিল। তো বন্ধু-বান্ধৱীসকল, মই ৰাস্তাৰ কিনাৰতে লগাইছোঁ, মানে অকণমান ভিতৰৰ ফালে লগাইছোঁ ৰাস্তাৰ পৰা। কাৰণ মানে যদি ভৱিষ্যতে টকা পইচা হয় আপোনালোকৰ আশীৰ্বাদত, তেনেহ'লে মই ভাবিছোঁ বান্দৰীটো মাৰি দিম। তো বন্ধু-বান্ধৱীসকল, আজি ইমানেই আছিল। তো বন্ধু-বান্ধৱীসকল, আপোনালোকে দেখা পালেই মই এটা গছৰ পুলি ৰুলোঁ। কি কাৰণে ৰুলোঁ আপোনালোকক মই কৈছোঁ, তথাপিও আকৌ এবাৰ কওঁ, আজি মোৰ জন্মদিন আছিলে, সেইকাৰণে মই এটা পুলি ৰুলোঁ। আজি পুলিটো ৰুই মই আপোনালোকক এটাই মেছেজ দিবলৈ বিচাৰিছোঁ যে আপোনালোকেও যদি কাৰোবাৰ জন্মদিন হয় তেতিয়াহ'লে পইচা পাতি কোনো উপহাৰ তেনেকৈ দিব নালাগে। আপুনি এটা বস্তু উপহাৰ দিয়ক, গছৰ পুলি এটা দিয়ক। আৰু সেই গছৰ পুলিটো ডাঙৰ হৈ আৰু 10জনক আপোনাৰ লগতে ছাঁ দিব। আৰু সেইকাৰণে মই ভাবিলোঁ এইটো কৰোঁ। মই আগতে বহুত পাৰ্টি কৰিছোঁ, তেনেকুৱা বাৰ্থডে বুলি পাৰ্টি কৰিছোঁ, কিন্তু মোৰ একো উপকাৰ হোৱা নাই। সেইকাৰণে মই এবাৰ পুলি এটা ৰুই চাইছোঁ আৰু 5 বছৰৰ পিছত চাম পুলিটো কিমান ডাঙৰ হয় আৰু কেইজন মানুহক ছাঁ দিয়ে। সেইবাবে বন্ধু-বান্ধৱীসকল, আজি মই ভিডিঅ'টো আহিলোঁ। তো বন্ধু-বান্ধৱীসকল, মোৰ ভিডিঅ'টো আজি ইমানেই আছিল। আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত মই আহিম। যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো বজাই দিব আৰু মোক উৎসাহ দি যাব বুলি মই আশা কৰিলোঁ। তো বন্ধু-বান্ধৱীসকল, আজিলৈ যাওঁ। বাই বাই। জয় আই অসম, জয় হিন্দ।